নমস্কাৰ বন্ধুসকল আৰু সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো আৰু আমাৰ পুৰা চাকি দি আছে চাকি লাইট সব মানে দি দিছো আৰু মিঠাতেলৰ যি দাম গতিকে লাইট লগোৱাটো মানে জৰুৰী গতিকে লাইট চাইট এয়া দি দিছো আমাৰ বঢ়িয়া কৰি পাছতে আৰু ফটকা বম ফুটাই আছে ইপিনে আৰু এয়া চাকি জ্বলাই আছে আৰু এয়া বঢ়িয়া কৰি লাইট ওপৰত চাকি দুটাই দি দিছো আগত যা ফটকা হইতে কেতনাই দি ফুটাব ইয়া আৰু এয়া বম আৰু চেৰকি লৈ আহিলো তো বম আৰু চেৰকি এতিয়া দুটামান ফুটাও ৰ এখানে নিদবি ৰ চেৰকি এটা জ্বলাই দিও ৰ বম আনিছো এয়া বম পেকেট ফুটাও এইটো খয়াটোৰ আমাৰ কেন্নাই দি ফুটাই আছে আৰু চাক নতুন বস্তু এইটো কি দেখাই আছো আৰু এয়া চিনময় ভাইটি কলকাত জ্বলাব তো সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো আৰু বম ফটকা পুৰা এনজয় কৰি আছো পুলিচে বেছি ফুটাব দিয়া নাই কিন্তু ধৰি লৈ যাব সৰু ল'ৰাক এটা বম দি আছো এইটো ওই উঠিল ও সাউন্ড কি আছিল বলে এইটো ফুলজাৰি জ্বলাই আছে দিনে একদম পুরা ফটকাও দিছে মাঝে মাঝে আর হল ফুলজারি তো বম ফুটাটো বহুত কঠিন কাম এয়া ইহঁতে মানে হল ফুলজারি জ্বলাই আছে মেনমনি কেনে লাগছে ভাল লাগছে মজা না একদম মজা কি ফুটালি ফটকা ফুটালি না নাই ফুটাইছো আৰু আৰু বম ফুটালি না কিয় ফুটা বম সৰু আছা তুই বম নুফুটাবি দে তুই বম আৰু ফটকা বহুত ফুটালো হৈ গ'ল ইমান মানে আজি ফাৰ্ষ্ট দিন গতিকে আৰু কালি ফুটাব লাগিব কেইটামান তো আজি শেষ পুৰা বম ফটকা আৰু হল ফুলজাৰি চব শেষ তো এতিয়া পুরা একদম সবরে বাত একদম চাকি আর হল লাইটর পোহরেৰে উজ্বলি আছে আমার গাঁওখন তো বঢ়িয়া লাগিছে আর আগত দেখাই আছো কেইটামান ভাল লগা পুরা একদম বেলেগ বনাইছে তো দেখাই আছো চাওক না ওচৰৰ পৰা দেখুৱাই আছো হলে আৰু হেপী দিৱালী সকলোকে আৰু এতিয়ালৈকে মই চলা পিন্ধাই নাই মানে ইখন টি-চাৰ্টে পিন্ধি আছো তো চলভোগৰ পৰা আহিলো আৰু এতিয়া লগৰ ঘৰত আছো ইহঁতৰ ধুনীয়া কৰি লাইট দিছে আৰু মমবাতি তো চাই থাকিবা ভিডিঅ'টো বঢ়িয়া আৰু ফটকা ফুটালো আৰু বম তো সকলো ফুটালো তো ভিডিঅ'টো আহি আছে কালি পুৱা আপলোড দিম তো চাই থাকিব আৰু এয়া হেপী দিৱালী লিখিছে আমাৰ বন্ধুৰ মাকে তো মজা একদম আৰু এয়া মমবাতি তাৰপিছত লাইট দিছে আমাৰ বাতটো দেখাই আছো একবাৰ আৰু এইপিনে হৰকুমাৰ দাহাৰ একদম আল্টিমেট বনাইছে একদম লাইটিং এৰি তো চাৰিপিনে লাইটিঙে আমাৰ এইখিনি মানে হল বেছি একদম লাইটিঙত তো গোটেই লাইটিং দিছে আৰু এয়া জিনটো আহিছে
তো কেনে দীপাৱলী কেনেকুৱা উদযাপন কৰিলে মজা পুৰা একদম হেপী দিৱালী ধুনীয়া আঁকিছা তুমি একদম মই নাই তোমাৰ মাই মাই তো বঢ়িয়া হৈছে আৰু হ'ল এয়া চাকিটো জ্বলাবই লাগিব মানে যিমান লাইটিং নাথাকক কিয় চাকিটো যিহেতু মেইন আমাৰ সংস্কৃতিটো ৰাখিব লাগিব গতিকে আৰু চাকিৰ লগতে মমবাতি একদম চব আছে তো টেনশ্যন নাই আমাৰ মৰকীডাল বঢ়িয়া আছিল